सानताल नोटिस पाटा सुको सनम को जोहार तेहिन 13 अगस्त आसाम पुन चिरंग जिला रे डिस्ट्रिक्ट सेंटर 78 तोमा हर घर तिरंगा यात्रा को हुई चुकीदा नियक तरह पिन बड़ा चुकी के ना तेहिन आसाम पुन चिरंग जिला रे 78 तोम हर घर तिरंगा यात्रा को हुई चुकीदा नवा कमी हो रहा आयुर्दा चिरंग जिला यूबीपीएल और चिरंग जिला प्रशासन विभाग रन मिला कोते को हुई चुलीदा नवा यात्रा रे सेलेद ताहे केना एमपी जयंत बसुमतारी साउते राज्यसभा एमपी रेनगरा नार्जारी साउते चिरान डिस्ट्रिक्ट एसपी सेलेद ताहे केना साउते काजलगांव यूएन ब्रह्म कॉलेज रेन स्टूडेंट्स को नवा यात्रा कमी होरा रे सेलेद को ताहे केना नियक तरह पे बड़ा चुपे केना नवा कमी होरा आयुर लेदा चिरान जिला यूबीपीएल और चिरान जिला प्रशासन मिला कोते को हुई चुलीदा सेलेद को ताहे केना यूएन ब्रह्म कॉलेज रेन स्टूडेंट्स को साउते एमपी जयंत बसुमतारी साउते राज्यसभा एमपी रेनगरा नार्जारी और एसपी हो सेलेद ताहे केना नवा प्रोग्राम रे अपे नेल का निया अक्तर नवा यात्रा रे मेन उद्देश्य दो कना जे सानाम भारत दिसम रेन जेमन निजेरा दिसम मेनते बन से निजेरा दिसम मेनते बन दुलर और अबो तारा सुरख शांति जेमन ताहे नवा के चिरंग को निर्मल मुर्मू रिपोर्ट सानताल नॉर्थ ईस्ट ৭৮তম ভাৰতৰ স্বাধীনতা দিৱস এই প্ৰাক মুহূৰ্তত মই দেশবাসী তথা আমাৰ অসম ৰাজ্যৰ তথা আমাৰ বিটিআৰবাসী ৰাজ্যলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই জ্ঞাপন কৰিছোঁ যে ভাৰত এটা সাৰ্বভৌম ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি বিভিন্ন খনত দেশৰ বিভিন্ন খনত আমি থাকোঁ ভাৰতক লৈ আমি গৌৰৱ নিশ্চয় কৰিব লাগে আৰু পতাকা এখন হ'ল আমাৰ ফ্লেগখন হ'ল আমাৰ সাৰ্বভৌম কাৰো তলত আমি নহয় আমি নিজাববীয়াকৈ চিন্তা কৰিব পাৰোঁ নিজাববীয়াকৈ আমি কাম কৰিব পাৰোঁ আৰু সেই ৰাষ্ট্ৰীয়তা যিটো ৰাষ্ট্ৰীয়তাবাদটো যাতে জগাই তোলা ইয়াৰ কাৰণে আজি যোৱা বছৰৰ পৰা হৰ ঘৰ তিৰংগা যিটো প্ৰগ্ৰাম লোৱা হৈছে আৰু এই হৰ ঘৰ তিৰংগা আজি আমি এই চিৰাং জিলাৰ হেডকোৱাৰ্টাৰত ডিষ্ট্ৰিক্ট প্ৰশাসনৰ লগতে আমাৰ ইউপিপিএল দলৰ আমাৰ নেতাকৰ্মীসকলক লৈ ৰাজ্যৰ মাজলৈ এটা এৱাৰনেছ আমি আনিব লাগে যে ৰাষ্ট্ৰ প্ৰথম তাৰপিছত আমি নিজৰ কথা আমি চিন্তা কৰিব পাৰোঁ আমাৰ অঞ্চলৰ কথা আমি চিন্তা কৰিব পাৰোঁ সেইকাৰণে ৰাষ্ট্ৰীয়তাবাদী যিখিনি চিন্তাধাৰা ৰাষ্ট্ৰক আমি ভাল পাব লাগে ৰাষ্ট্ৰৰ কাৰণে গৌৰৱ কৰিব লাগে আৰু আমাৰ সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আমাৰ যিটো পতাকা আছে ট্ৰাই কালাৰ পতাকা আছে সেই পতাকাখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিশ্চয় থাকিব লাগে আৰু সেই শ্ৰদ্ধা জনোৱাৰ যিখিনি মানসিকতা সেই মানসিকতাটো আমি আমাৰ আজি যিটো আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ আমি এই যাত্ৰাখন আমি কৰিম পদযাত্ৰা কৰিম তাৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ অনৈক্যৰ মাজত যিটো ঐক্য আজি দেখা যায় যে অঞ্চল বিশেষে প্ৰদেশ বিশেষে জাতি বিশেষে আমি নিজৰ কথাই চিন্তা কৰি থাকোঁ কিন্তু ৰাষ্ট্ৰৰ প্ৰতিও যে এটা আমাৰ কৰণীয় আছে যিখিনি আমাৰ অধিকাৰ সেই অধিকাৰটো আমি বিচাৰোঁ কিন্তু আমাৰ কৰ্তব্য কি নেকি সেই কৰ্তব্যটো যাতে যোগাই তুলিব পাৰোঁ তাৰ কাৰণে আজি এই যাত্ৰাটো কৰা হৈছে তো মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ দিছোঁ দেশবাসীক আৰু 15 তাৰিখে আমাৰ যিটো স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসটো আমি ধুমধামেৰে নিশ্চয়কৈ গোটেই দেশজুৰি নিশ্চয় পালন কৰিব আৰু আমিও সেইখিনি সাজু তো এই মুহূৰ্তত সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি প্ৰথমে বিটিচি অঞ্চল ৰাইজসকললৈ মই আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ কাৰণ আজি আমি চিৰাং হেডকোৱাৰ্টাৰত আমাৰ ডিচি মহোদয় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু আমি কোকৰাঝাৰ লোকসভাৰ এমপি মহোদয় জয়ন্ত বসুমতাৰী আৰু মই ৰাইজসভাৰ সাংসদ ৰেনগৰা নাৰ্জাৰী সকলো ৰাইজৰ লগত লৈ পেলাই ত্ৰিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু উদ্দেশ্যটো হ'ল এইবাৰ 78th ইণ্ডিপেণ্ডেন্স ডে আমি মানে ধুমধামকৈ পালন কৰিবলৈ গৈ আছোঁ ইয়াৰ লগত সংগতি ৰাখি পেলাই গোটেই দেশত এটা ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰা হৈছে আৰু আজি আমি সকলো ৰাইজৰ লগত লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ পেলাই এই যাত্ৰাখন আজি আৰম্ভ কৰিছোঁ উদ্দেশ্যটো হ'ল আমাৰ ত্ৰিৰংগাৰ প্ৰতি আমাৰ যিটো সন্মান আমি ৰাইজৰ ওচৰত লৈ যাব বিচাৰিছোঁ সকলোৱে এটা চেন্স অফ পেট্ৰিয়টিজম এইটো মানে বঢ়াবৰ কাৰণে এই যাত্ৰাটো আমি কৰিম আৰু গোটেই দেশত এইটো কৰি আছে
আৰু আজি আমি সকলোৱে লগ লাগি পেলাই চিৰাঙত আমি আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত সকলো ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আজি যিকেইজন ইয়াত উপস্থিত হৈছে সকলো আমাৰ অঞ্চলৰ ৰাইজে ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত উপস্থিত হৈছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু শুভকামনা কৰিছোঁ। আৰু অহা 15 আগষ্টত যিহেতু আমাৰ ইণ্ডিপেণ্ডেণ্ট স্বাধীনতা দিৱস হ'ব, সেইদিনাখন আমি জিলা ৱাইজত সকলোতে আমি পালন কৰিবলৈ গৈ আছোঁ। আমাৰ চিৰাঙতো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে ইয়াত ইণ্ডিপেণ্ডেন্স ডে আমি ধুমধামকৈ পালন কৰিবলৈ গৈ আছোঁ। ইয়াৰ সংগত ৰাখি পেলাই যিটো এইবাৰৰ যিটো মানে ইণ্ডিপেণ্ডেন্স ডে পালনৰ যিটো উদযাপনৰ যিটো ব্যৱস্থা খুব ধুমধামকৈ কৰা হ'ব। সকলোৱে আনন্দিত হৈছোঁ আৰু এটা আলোচনাও হ'ব যে মানে ভাৰত পাকিস্তান যেতিয়া বিভাজন হৈছিলে সেই সময়ত কি অসুবিধা হৈছিল, কি হোৱা নাই, আৰু আমি সেই বিভাজনটো সময়ছোৱাত আমাৰ অভিজ্ঞতাবোৰ ওপৰত আমি চৰ্চা কৰিম আৰু আগন্তুক দিনত আমাৰ দেশখন কেনেকৈ আগুৱাই লৈ যাম। যিহেতু ইতিমধ্যে আমি শপত লৈছোঁ যে অহা 47লৈকে 2047লৈকে 100 বছৰ হ'ব আমাৰ স্বাধীনতাটো। গতিকে আমাৰ দেশক আমি বিকশিত ভাৰত, উন্নত ভাৰত হিচাপে আমি গঢ়ি তুলিম। বিশ্ব দৰবাৰত আমি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে ইতিমধ্যে সংকল্প লোৱা হৈছে। সেই উদ্দেশ্যে গোটেই সংগতি ৰাখি পেলাই আমি আজি এই যাত্ৰাখন আমি আৰম্ভ কৰিম।